হেল্ল' ফ্ৰেণ্ড, মই এতিয়া গা ধোৱাৰ আগত মই মুখখন কেনেকৈ চাফা কৰোঁ আৰু কি দি চাফা কৰিব আপোনালোকে, এইটো হৈছে গোলাপ জল। এইটো গোলাপ জল দেখিছে নহয়, সেই গোলাপ জলে দি পেলাই এয়া অকণমান কপাহ লৈছোঁ, এয়া কপাহ অকণমান লৈছোঁ, লৈ পেলাই এই ধৰণে মুখখন ক্লিন কৰি ল'ম। এই ধৰণে আপুনি কপাহ নাথাকিলে হাতেৰেও লগাব পাৰে। এয়া চাওক। তাৰপাছতে ডিঙিটো অকণমান এই ধৰণে কপাহেৰে এই ধৰণে আপোনালোকে ক্লিন কৰিব পাৰে, লেতেৰাবিলাক ওলাই আহে। ইয়াত